কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। ডিব্ৰুগড় 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 জিলা আমাৰ ডিব্ৰুগড়। ডিব্ৰুগড় 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 জিলা আমাৰ ডিব্ৰুগড়। 91 সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘ। ডিব্ৰুগড় 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 জিলা আমাৰ ডিব্ৰুগড়। আমি জিলা ডিব্ৰুগড়ে সেৱাৰে আদৰিছো ভকতৰ পাবলে সান্নিধ্য। ডিব্ৰুগড় 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 জিলা আমাৰ ডিব্ৰুগড়। ৰাঙলী পথাৰ আদি বৈকুণ্ঠ পুৰি গ'ল ধন্য হ'ল আলি হৰি সত্ৰ। এই 2022 ফেব্ৰুৱাৰী মাহতে অধিৱেশন 25, 26, 27 তাৰিখে ভকতক আদৰি পবিত্ৰ কৰিলে সমন্বয় তীৰ্থ সেতু বান্ধিলে বান্ধৱই হৰি নাম হৃদয়ত ললে। অগণন ভকতৰ হৰি নাম ধ্বনিৰে ডিব্ৰুগড় জিলাৰে ইতিহাস ৰচিলে। জাতি ধৰ্ম বৰ্ণ পাহৰি পেলালে গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠা কৰিলে বান্ধৱই ভকতিৰ নিদৰ্শন দিলে। কলীয়া পানী তাতে উঠিছে হৰিনামৰ ধ্বনি ৰঙতে বাউলি লুইত খনি দিহিং দিচাং উঠিল উঠলি। এহে দেউতা ঈশ্বৰ ভকতৰে নিচিঙা এলানি দেউতা
পথাৰ পৰিলে ৰাঙলী পথাৰ পৰিলে ভাই রূপমর জ্যোতিপ্রসাদর জন্মই জিলিকালে জিলা বিজু মলয়া বিষ্ণু খার ঘরিয়া বুলছবি জগতৰ হীৰা মিতভাগ স্ৰষ্টা সাহিত্যৰ দস্তা অধ্যাপক নগেন শইকীয়া কবি ৰাম গগৈ মাণিকৰ খোজেৰে শতজনে সজালে ধৰা স্বাধীনতা সমৰে অমৰত্ব লভিলে ত্যাগীজনে দিলে আত্মবলি অসম অস্তিত্ব সংগ্ৰামৰ পণ কৰি কতজনে দিলে প্ৰাণাহুতি কতজনে দিলে প্ৰাণাহুতি নগাঁও জিলাতে মানিকু বজিলে ভকতক দিবলে সংগ 1930 চনত জন্ম লভিলে শ্ৰীমন্ত শংকৰদেৱ সংঘ নগাঁও জিলাতে মানিকু বজিলে ভকতক দিবলে সংগ 1930 চনত জন্ম লভিলে শ্ৰীমন্ত শংকৰদেৱ সংঘ 1959